হেল্ল' ষ্টুডেণ্টছ, কি খবৰ? সকলোৰে খবৰ নিশ্চয় ভাল। তোমালোকৰ বাবে বহুত ইম্পৰ্টেণ্ট ভিডিঅ' এটা লৈ আহিছোঁ। বহুতে সুধি আছিল যে ডকুমেণ্ট আমাৰ কি কি লাগিব, আৰু বহুতে ভাবি আছা প্ৰাইভেটত ল'ম আৰু বহুতে ভাবি আছা চৰকাৰীত ল'ম। আজি মই তোমালোকক ক'ম প্ৰাইভেটত ল'বলৈ হ'লে কি কি ডকুমেণ্ট লাগিব, চৰকাৰীত ল'বলৈ হ'লে কি কি ডকুমেণ্ট লাগিব। আগৰ তথ্যৰ ভিত্তিত মই গোটেই কথাখিনি ক'ম। আৰু তোমালোকৰ কাইলৈৰ পৰা আমাৰ দৰ্পণ পৰ্টেল অ'পেনিং হৈ যাব। কাইলৈৰ পৰা তোমালোকে আমাৰ এপ্লিকেশ্যন কৰিব লাগিব। আৰু এপ্লিকেশ্যন ছাবমিশ্যন ডেটটো আমাৰ কিমানৰ পৰা আছিলে? 17 এপ্ৰিলৰ পৰা 24 এপ্ৰিললৈকে দিছিলে। গতিকে সোনকালে কৰি ল'বা। তাৰপিছত তোমালোকৰ যিখন মেৰিট লিষ্ট সেইখন 27 তাৰিখে প্ৰকাশ পাব। আৰু যিটো তোমালোকৰ এডমিশ্যন অফাৰ দিব সেইটো তোমালোকে 27 এপ্ৰিলৰ পৰা 29 এপ্ৰিলৰ ভিতৰত তোমালোকে একচেপ্ট কৰিব লাগিব। আৰু তোমালোকৰ এডমিশ্যন 30 তাৰিখৰ পৰা 10 মে'ৰ ভিতৰত হ'ব। এতিয়া মই এইটো এনেই তোমালোকক মনত পেলাই দিলোঁ। আৰু মই এতিয়া তোমালোকক মেইনকৈ ক'বলৈ আহিছোঁ ডকুমেণ্টৰ বিষয়ে। কি কি ডকুমেণ্ট লাগিব, আৰু চৰকাৰীত পঢ়িবলৈ হ'লে বা প্ৰাইভেটত পঢ়িবলৈ হ'লে আমাৰ কি কি ডকুমেণ্ট লাগিব। কাইলৈৰ পৰাতো তোমালোকৰ এডমিশ্যন ছাবমিশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈ যাব। গতিকে আমাৰ ডকুমেণ্টৰ এতিয়া আমাৰ যা যোগাৰ কৰিব হৈ গ'ল, কাৰণ তোমালোকৰ ডকুমেণ্ট বহুতৰে নাই, মোক কৈ আছিলা। আৰু সেই ডকুমেণ্টবোৰ কি কি লাগিব, এতিয়া কি কি উলিয়াব লাগিব, মই সেই কথাখিনি তোমালোকক ভালদৰে কৈ দিম। গতিকে এনেকুৱা ধৰণৰ ৰিচেণ্ট আৰু অথেণ্টিক আৰু সঁচা আৰু শুদ্ধ তথ্য তৎক্ষণাত পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'বা। আৰু তোমালোকৰ বাবে এডুকেশ্যনেল ভিডিঅ' মই ধুনীয়া ধুনীয়া আনি থাকিম। উইদাউট মাছ ডিলে লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। এতিয়া চাবা, আমাৰ ডকুমেণ্টছ আমাৰ চৰকাৰীত পঢ়িবৰ কাৰণে কি লাগিব সেইখিনিকে মই প্ৰথমতে কৈ লওঁ। তোমাৰ মাৰ্কশ্বিটখনটো লাগিবই। আমাৰ চৰকাৰীতে পঢ়া প্ৰাইভেটতে পঢ়া মাৰ্কশ্বিটখন লাগিবই। তাৰপিছত যিসকল আমাৰ ST SC আৰু OBC কাষ্টৰ কেণ্ডিডেট আছা তেওঁলোকৰ বাবে কাষ্ট চাৰ্টিফিকেটখন লাগিব। ঠিক আছে, কাষ্ট চাৰ্টিফিকেট লাগিব। EWSখন লাগিব। আমাৰ যিসকল জেনেৰেল কেণ্ডিডেট আছা আৰু তোমালোক BPL কেটেগৰীত পৰা EWSখন লাগিব। আৰু ৰেচন কাৰ্ডখন লাগে। আৰু ইনকাম চাৰ্টিফিকেট লাগিব। যোৱা বছৰ বিচাৰিছিলে ইনকাম চাৰ্টিফিকেট সেইসকলৰ কাম দিব যিসকলৰ আমাৰ এনুৱেল ইনকাম অৰ্থাৎ বাৰ্ষিক আয়টো আমাৰ 2 লাখৰ তলত হয়। 2 লাখৰ যাৰ তলত তেওঁলোকৰ আমাৰ ইনকাম চাৰ্টিফিকেটখনে কাম দিব। অ'কে। আৰু তোমালোকক যিসকলে আমাৰ প্ৰাইভেটত ল'ম বুলি ভাবি আছা, তেওঁলোকৰ আমাৰ মাৰ্কশ্বিটখনটো লাগিবই। আধাৰ কাৰ্ড দিলেই হ'ব আৰু বাৰ্থ চাৰ্টিফিকেট দিলেই হ'ব। ঠিক আছে। যিসকলে আমাৰ চৰকাৰীত ল'ব তেওঁলোকে আমাৰ নামভৰ্তি প্ৰক্ৰিয়াটো আমাৰ বিনামূলীয়া হৈ যায় ন, সেইকাৰণে ইনকাম চাৰ্টিফিকেট বিচাৰে। গতিকে আমাৰ চৰকাৰী কাৰণে এইখিনি ডকুমেণ্ট লাগিব। আৰু আমাৰ যিখিনিয়ে প্ৰাইভেটত ল'ম বুলি ভাবি আছা তেওঁলোকক এইখিনি ডকুমেণ্ট লাগিব। ঠিক আছে। আৰু মই তোমালোকক আৰু এটা কথা কৈ থৈ যাওঁ, তোমালোকৰ এতিয়া আমাৰ স্কলাৰশ্বিপ আহিব। স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিবলৈ তোমালোকে কি কৰিবা? PRCখন এতিয়া এপ্লাই কৰি দিবা। PRCখন উলিয়াই থ'বা। আৰু হায়াৰ ছেকেণ্ডেৰীৰ পৰা তোমালোকৰ স্কলাৰশ্বিপ লাগি যাব। গতিকে মই তেনেকুৱা ধৰণৰ আপডেট দি থাকিম। যদি কিবা কিবি স্কলাৰশ্বিপ তোমালোকৰ বাবে আহে তোমালোকে পূৰাব পাৰিবা আৰু তোমালোকে পইচা পাবা। অ'কে। তেতিয়াহ'লে এইখিনি ডকুমেণ্ট উলিয়াই থ'বা, কাৰণ তোমালোকৰ এডমিশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈয়ে যাব কাইলৈৰ পৰা। গতিকে ঠিক আছে, তেতিয়াহ'লে ভালে থাকিবা, কুশলে থাকিবা আৰু চাই থাকিবা তোমালোকৰ মৰমৰ ইউটিউব চেনেল পাৰ্থ টিউটৰিয়েলছ। থেংক ইউ গাইজ।